গাইজ পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ যেহেতু আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে নতুন বছৰৰ পৰা ভিডিঅ'বোৰ মনাম কিন্তু ভিডিঅ'বোৰ অকণমান আগতকৈ বেলেগ হ'ব আজি নতুন বছৰ যেহেতু আজি জানুৱাৰী কিমান তাৰিখ গ'লেই তথাপিও নতুন বছৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ লগতে আহিবলগীয়া ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ সকলোৱে আনন্দময় ফূৰ্তি কৰক ভালদৰে এসাঁজ লগে ভাগে খাওক তাৰে আশা ৰাখিছোঁ আৰু আনন্দবোৰ অলপ নিজকে বচাই অলপ সাৱধানে আনন্দবোৰ কৰক যেহেতু আজিকালি সঘনে বেয়া ঘটনা হ'বলৈ ধৰিছে এই এক্সিডেণ্ট এই হত্যা মাৰপিট এইবোৰ পৰা যাতে বাচি থাকক সকলোৱে আনন্দময় একদম সাৱধানেৰে উদযাপন কৰক এয়াই আপোনালোকৰ ওচৰত আহ্বান জনাইছোঁ ধন্যবাদ এতিয়া আহিছোঁ আমাৰ ভিডিঅ'ৰ মাজলৈ যিহেতু এতিয়া আমি সকলোৱে জানো এতিয়া আমাৰ অসমত এনেকুৱা ঘটনা কিছুমান হ'বলৈ ধৰিছে এনেকুৱা নিউজ ওলাইছে যেহেতু ভাৰতৰ আন ৰাজ্যবোৰতকৈ নিউজ আমাৰ অসমৰ নিউজ বেছি চলিছে এইফালে ইয়াত দেৰগাঁৱত কিমান ভয়ানক কিমান মৰ্মান্তিক এক্সিডেণ্ট হ'ল তাৰপিছতে এফালে আলফাৰ শান্তি চুক্তি আকৌ আলফাই দুটা বোম দলিয়ালে আমাৰ যোৰহাট ওচৰতে নিচে যোৰহাটত ফুটিলে তাৰ লগতে আকৌ অসমলৈ আহি গ'ল তোমাৰ এৰোপ্লেন পাই গৈছে আহি আছে উইংছ অফ হাজৰিকা তেনেদৰে ইমান ঘটনা প্ৰবাহ অসমত চলি আছে এইবোৰ একদম ৰাষ্ট্ৰলৈ পুৰা নিউজ গৈছে সকলোৱে জানিছে তাৰ মাজতে এতিয়া আমি আহোঁ শান্তি চুক্তিৰ পৰা শান্তি চুক্তি এতিয়া আপোনালোকে এজনে মন কৰিছে নাই কোৱা এখন এটা ঐতিহাসিক শান্তি চুক্তি হ'ব ইয়াৰ ডেটটো হৈছে 6 জানুৱাৰী 2024 চনত শান্তি চুক্তি হৈ গ'ল যেহেতু আলফা স্বাধীন জন্ম হৈছিলে 1979 7 এপ্ৰিলত তেওঁলোকে সাৰ্বভৌমত্বৰ দাবীৰে আগবাঢ়ি গৈছিলে সশস্ত্ৰ সংগ্ৰাম এটা পন্থাই কৰি আছে পৰেশ অসম ডাঙৰীয়া পন্থাই কৰি আছে আৰু এটাই শান্তি চুক্তি কৰিছে শান্তি চুক্তিত কি কি চৰ্ত আছে মই আপোনালোকক পঢ়ি শুনাইছোঁ যদিও সকলোৱে মন কৰা নাই মোবাইলটো কি হ'ল শান্তি চুক্তিত ইয়াত কি কি আছে মই একবাৰ পঢ়ি দিছোঁ আপোনালোকে যদি শুনা নাই শুনি লওক সৰ্বমুঠ 60টা প্ৰকল্পত বিনিয়োগৰ প্ৰস্তাৱ কৰিছে পঞ্চায়তত OBCৰে আসন সংৰক্ষণৰ বাবে গঠন কৰা হ'ব কমিটি বৰ্তমান পদ্ধতিৰে পৰৱৰ্তী সময়ত হ'ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে পুনৰীক্ষণ কৰা হ'ব NRC খিলঞ্জীয়া ভূমি অধিকাৰ ৰক্ষাৰ বাবে বিশেষ আইন ষষ্ঠ অনুসূচী প্ৰায় ভূমি সম্পৰ্কীয় দাবী ৰূপায়ণ এইকেইটাই চুক্তি মই অধ্যয়ন কৰোঁতে পাইছিলোঁ আৰু দুটামান চুক্তি আছিলে যদি মই এতিয়ালৈকে পোৱা নাই যিকেইটা পাইছিলোঁ আপোনালোকক অৱগত কৰিলোঁ আৰু এটা চুক্তি আছিলে যে কিমান লাখ নে কিমান হাজাৰ কোটি টকা পেকেজ অৰ্থনৈতিকভাৱে আমাৰ অসমলৈ আহিব কৈছে এই চুক্তিখন এতিয়া আপোনাৰ PCG যিহেতু আলফাই প্ৰথম চুক্তি আৰম্ভ কৰিছিলে PCG গঠন কৰিছিলে 8 ছেপ্টেম্বৰ 2005 তাৰিখে মই অধ্যয়ন কৰা মতে গুগলৰ পৰা চাইছিলোঁ PCG গঠন কৰিছিলে তাৰ পৰা 12 বছৰৰ অন্তত এই চুক্তিখন হ'ল এই চুক্তিখনৰ প্ৰতি অসমৰ থলগিৰি ৰাইজে অসমৰ জনতাই বহুত আশা কৰিছিলে যে এই চুক্তিৰ দ্বাৰা সাৰ্বভৌমত্ব এইটো পৰিস্থিতিত আমি সাৰ্বভৌমত্ব নাপালোঁ সেই সাৰ্বভৌমত্ব নোহোৱাকৈ আমি এনে এটা ৰাজনৈতিক অধিকাৰ আমি পাম এই চুক্তিৰ দ্বাৰা যাতে আমি অসমীয়া জাতীয় সত্তা অসমীয়া জাতীয় চেতনা জীয়াই থাকে তাৰ আশা কৰিছিল কিন্তু আমাৰ অসমৰ এতিয়া বৌদ্ধিক সমাজে বৌদ্ধিক মহলে ডক্টৰ হীৰেণ গোহাঁইৰ পৰা আৰম্ভ কৰি বহুত লোকে এই আইনখন বৰ ভাল পোৱা নাই আৰু কিমান দূৰ ইয়াৰ পৰিণতি এতিয়ালৈকে স্পষ্ট হোৱা নাই সকলোৱে বেয়া পাইছে কি হৈছে নাজানো কিন্তু ইয়াৰ পৰা এটা বস্তু দেখা হৈছে যে আমাৰ অসমীয়া মানুহৰ ককাই ভাইৰ মাজতে গোটেই মত বিৰোধ হৈছে এনেকুৱা হ'লে তো ভাল দেখা নাযায় কিন্তু তেওঁলোকে 12 বছৰীয়া এটা অপেক্ষাৰ অন্তত এখিনি চুক্তি কৰিছে চুক্তিৰ পৰিণতি যিয়ে নহওক সকলোৱে ভালভাৱে গ্ৰহণ কৰিব লাগে ইয়াত কিছুমানৰ মত বিৰোধ হৈছে কিছুমানৰ আমুক লাগে কৈছে তামুক লাগে কৈছে যি কি নহওক এই চুক্তিখনৰ প্ৰতি মই শুভেচ্ছা জনাইছোঁ যাতে ইয়াৰ থকা চুক্তিবোৰ আখৰে পালন হয় অসমখন দুপে আগবাঢ়ি যায় যি কি নহওক আৰু এটা কথা কৈছোঁ এতিয়া এই চুক্তি অনুসৰি আমি অসমীয়া জাতিয়ে আৰু আগৰ 50-60 বছৰ পিছলৈকে আমি যে অসমীয়া হিচাপে মূৰ দাঙি থাকিব পাৰিম তাৰ প্ৰতি আশা কৰিছিলে এই চুক্তিখনৰ দ্বাৰা কিন্তু কিমান দূৰ সাৰ্থক হ'ব সেইটো ক'ব পৰা নাই এই শক্তি হ'ব পাব নাই এই চুক্তিখনৰ অলপ বিষয়ে আৰম্ভ কৰোঁ 2005 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে
আলফাৰ সভাপতি ৰবীন্দ্ৰ ৰাজখোৱাই পিচিচি গঠন কৰিছিলে পিচিচি অৰ্থ হৈছে পিপল কনসাল্টিং গ্ৰুপ মানে জনসাধাৰণৰ পৰামৰ্শসমূহ এয়া এই পিচিচি গঠনৰ দ্বাৰাই এই চুক্তিখন হোৱা সম্ভৱ হ'ল এই চুক্তিখন গঠনৰ পৰাই এতিয়া অসমৰ ৰাইজৰ মানুহৰ মাজত মত বিৰোধ হৈছে বিদ্ৰোহ হৈছে মানে ভাল পোৱা নাই কিছুমান তাৰ ওপৰত মই এটা কথা কওঁ এখন ঘৰত যদি ককাই ভাই পিতৃ মাতৃৰ লগত যদি সকলো ভাল নাথাকে তেনে ঘৰখন কেনেকৈ চলিব ঘৰখনৰ উন্নতি কেনেকৈ হ'ব সেই তাৰ ওপৰতে মই ক'বলৈ গৈছোঁ এইফালে দেখাই দে এইফালে মই দেখাইছোঁ ওচৰত দেখা এইখন অসম এইখনত যদি থকা মানুহবোৰ যদি একলগ একমত হৈ নাথাকে এখন অসম হৈ থাকিবনে এইফালে যদি আমাৰ অসমত এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যদিও সকলো কিছুমানে অনুভৱ কৰিছে বা কিছুমানে অনুভৱ কৰাও নাই মই আপোনালোকক জনাই দিছোঁ যে অসমত আগ্ৰাসনটো মানে চাৰিওফালে হৈছে কিছুমান ৰাজ্যত বা দেশত আগ্ৰাসন হয় কোনোবা এফালৰ পৰা কিন্তু অসমত আগ্ৰাসন হৈছে এই চাৰিওফালৰ পৰা কোনোবা এফালৰ পৰা আহিছে আপোনাৰ বহিৰাগত কোনোবা এফালৰ পৰা আহিছে আপোনাৰ এই কি হৈছে বাংলাদেশী মিয়া আহিছে কোনোবা এফালৰ পৰা আহিছে বঙালী ভাষাভিত্তিক ধৰ্মভিত্তিক অসমীয়া মানে অসমীয়া এই সত্তাটো মাজতে সোমাই গৈছে এইফালে আমাৰ অসমৰ মানে বেছি দিন নাই ত্ৰিপুৰা নিচিনা হ'বলৈ যিহেতু ত্ৰিপুৰাত কি হৈ গ'ল মানুহে জানেই তাত যেনেকৈ আগ্ৰাসন হ'ল আপোনাৰ নগাঁও চাপনাই গোটেই তাত বহিৰাগত এইফালে বেংগলী বহিৰাগত অসমীয়া মানে এতিয়া বহুত অশনি সংকেত হৈছে এতিয়া যদি এইটো মুহূৰ্তত আমি যদি অসমীয়াৰ লগত বুজা পৰা নকৰি যদি আমি হাই কাজিয়া কৰি থাকোঁ অসমখনত অসমীয়া পিছত থাকে কেনে নাথাকে তাৰ কিন্তু সন্দেহ আৰু সংকেতৰ চিন আহি গৈছে এই আগ্ৰাসনে যে এনেকুৱা অৱস্থা কৰিব আপোনালোকে কাল্পনিক কল্পনা কৰিব নোৱাৰে যেহেতু আমি এতিয়া অসমীয়া ভাষা কওঁ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা যথেষ্ট কমি আছে কাৰণ কোনোবা এটা ছাইডত বঙালী ভাষা কয় কোনোবা এটা ছাইডত মানে অসমীয়াও ভালকৈ নক'বলৈ ধৰিছে কিন্তু যেতিয়া আমাৰ অসমীয়া কোৱা সংখ্যা যাতে কমি আহিব তেতিয়া তাৰ বিপৰীতে যোনটো ভাষা কয় বা এবাৰ যে আমাৰ চলি গৈছিলে বঙালী ভাষা আন্দোলন হৈছিলে সেই তেনেকুৱা অৱস্থা যে আকৌ পুনৰ এটা ঘূৰি আহিব সেই দিন হ'বলৈ বেছি দিন নাই সেইকাৰণে এতিয়া অসমীয়া ভাষা কোৱা সকলৰ সংখ্যা খুব কম হৈ গৈছে ইয়াৰ এটাই কাৰণ হৈছে কাৰণ চাৰিওফালৰ পৰা আগ্ৰাসন হৈছে চাৰিওফালৰ পৰা আগ্ৰাসন হোৱাৰ ফলত অসমীয়া ভাষা কোৱা সংখ্যা মানুহ কমি গৈছে ইয়াত লাহে লাহে কমি এই এটা আন্দোলন হৈছিলে ভাষা আন্দোলন তেনেকুৱা পৰ্যায় পাবগৈ পাৰে এই আগ্ৰাসনে যে অসমীয়া ভাষাত প্ৰভাৱ পেলাব সেয়া নহয় আমাৰ সংস্কৃতি আমাৰ খাদ্যাভ্যাস যিটো আছে আমাৰ সাজপাৰ সকলোতে এইবোৰ প্ৰভাৱ পেলাব শেষত গৈ এই অসমীয়া মানে জাতিটো মানে যে শেষ হৈ থাকিব তাৰ কিন্তু এতিয়া আমি সংকেত পাই গৈছোঁ সেইকাৰণে এতিয়া এটা সময় সচেতন হোৱা অসমীয়া জাতি এক হোৱা যাতে এইবোৰ মানে বাহিৰগত শক্তিবোৰ প্ৰতিৰোধ কৰিবলৈ সেইকাৰণে মোৰ মনে কয় বা মোৰ মন মগজুৱে কৈছে যে এইবোৰ মানুহ অসমীয়া মাজতেই হাই কাজিয়া যুদ্ধ কিবা মত বিৰোধ সেইবোৰ হোৱাত কি একেলগে ভালদৰে আগবাঢ়ি যোৱাটোৱে মই কামনা কৰিছোঁ ইয়াতে আৰু এটা কথা কওঁ এতিয়া আমাৰ অসমীয়া সমাজে অসমৰ জনসাধাৰণে এতিয়া কাবাক আশা কৰোঁতেও মানে সন্দেহ হৈ গৈছে কাক আশা কৰিলে কেনে আমি ফল পাম কোনখন চৰকাৰ আশা কৰিলে কেনে আমাৰ উন্নতি ঘটাব আমাৰ সংস্কৃতি ৰক্ষা কৰিব আমাৰ জাতি সংস্কৃতি ৰক্ষা কৰিব যিহেতু 1979 পৰা 85লৈকে আমাৰ অসম আন্দোলন চলিছিল অসম আন্দোলনৰ পিছত 85ত অসম চুক্তি হ'ল অসম চুক্তিৰ পিছত কি আমাৰ পৰিণতি বা কি আমাৰ গঠন হ'ল বা কি আমাৰ সৃষ্টিমূলক কাম হ'ল সেয়া আমাৰ সকলোৱে অৱগত সেইখিনি নকলেও হ'ব বাকী কিছুমান এতিয়া চুক্তি ফলপ্ৰসূ হোৱা নাই দুটামান আছে তাৰপিছত অসম আন্দোলন হোৱাৰ পিছত এই আলফাটো সেই তেতিয়া জন্ম হ'লেই সহস্ত আন্দোলন হ'ল সেইটো ছাইড হস্ত আন্দোলন হ'ল অসমৰ এটা কলা দিন সেইটো টাইমত হ'ল তেজে ৰাঙলী হ'ল কত জীৱন যৌৱন গ'ল আন্দোলনত প্ৰথম শ্বহীদ আছিল খগেশ্বৰ তালুকদাৰ তেনেদৰে কিমান শ্বহীদ হ'ল আলফাটো কিমান 15,000 8,000 মানুহ শ্বহীদ হৈ গ'ল ডেকা জীৱন নষ্ট হৈ গ'ল জীৱন যৌৱন নষ্ট হৈ গ'ল তাৰপিছত আমাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়া দিনত তাৰপিছত অসম আন্দোলনৰ পিছত চৰকাৰ গঠন হ'ল এই চৰকাৰ গঠনৰ মানে সেইটোতো আঞ্চলিক দল আছিলে আঞ্চলিক দলৰ কাম কি আছিলে আমি পঢ়িব পৰা মতে যাতে ৰাষ্ট্ৰীয় যিখন চৰকাৰ থাকে সেইখনে সমগ্ৰ দেশৰ চুকোণত মানে মন নিদিব পাৰে বা সেই উন্নতি কৰিবলৈ সেইফালে নাযাবও পাৰে চুকে কোণে থকা ৰাজ্যসমূহ সেই চুকে কোণে থকা ৰাজ্যসমূহে নিজৰ অঞ্চল উন্নতি কৰিবৰ বাবে নিজৰ যাতায়াত সা সুবিধা আদায় কৰিবলৈ
নিজৰ এটা আঞ্চলিক দল গঠন কৰে সেই আঞ্চলিক দলৰ সেই কাম আছিলে অকল নিজৰ অঞ্চলখন উন্নতি কৰা যাতায়াতৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ সমস্যা আছিলে সকলো সমাধান কৰি আগবঢ়াই নিয়া কিন্তু আমি পিছত দেখিবলৈ পালোঁ যে অসমত সেই চৰকাৰৰ দিনত গোটেই গুপ্ত হত্যা কিবা গোটেই সমস্যা ইকনমিকেলি গোটেই বেড হৈ গ'ল সেয়া আমাৰ সকলোৱে জানে তাৰপিছত অসমীয়া কিন্তু পুৰা আশা কৰিছিলে যে এইখন আঞ্চলিক চৰকাৰে যে আমাৰ অসমখন পুৰা ভাল কৰি দিব এটা সম্পূৰ্ণ যেন সমস্যা সমাধান কৰিব কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ সেই আঞ্চলিক দলটো এটা ৰাষ্ট্ৰীয় দলৰ লগত একেলগে চৰকাৰ গঠন কৰি আছে সেই বিষয়ে ক'বলৈ নাযাওঁ কিন্তু অসমীয়া ৰাইজে এই তেওঁলোকক যথেষ্ট আশা ভৰসা কৰি চৰকাৰত উঠাইছিলে যি কি নহওক তাৰপিছত আহিলে আমাৰ তাৰপিছত আমাৰ তৰুণ গগৈ চৰকাৰত বাৰু যি কি নহওক যথেষ্ট সেই গুপ্ত হত্যা বন্ধ হ'ল ইকনমিকেলি অলপ ভাল চিটুৱেশ্যনত আনিলে তাৰ কিন্তু সেই চৰকাৰ দিনত কোনো পুৰা দুৰ্নীতি মানে সাংঘাতিকভাৱে হ'ল তাৰপিছত আমাৰ সৰ্বানন্দ চৰকাৰ আহিলে সৰ্বানন্দ চৰকাৰত কি হ'ল আমাৰ কা আন্দোলনত পুৰা অসমীয়া ৰাইজে কা আন্দোলন কৰিবলৈ আগবাঢ়ি গ'ল সেই কা আন্দোলন কিছুমান নেতাই এতিয়া নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কিছুমান দললৈ গ'ল কিছুমানে নিজে দল খুলিলে তেনেদৰে আগবাঢ়িলে এতিয়া অসমীয়া মানুহ হলঠেকত পৰিছে আৰু সন্দেহ হৈছে মানে অসমীয়া ৰাইজে এটা কাক আশা কৰিব এইখিনিয়ে এনেকুৱা আশা কৰিলে এই ফল পাইছে এইখিনিক আশা কৰিলে এনেকুৱা ফল পাইছে এতিয়া অসমীয়া ৰাইজৰ এতিয়া মনৰ কথা এতিয়া কোনে শুনিব সেইকাৰণে অসমীয়া ৰাইজৰ এতিয়া ভয় হৈছে এতিয়া আশা কৰিব কাক ভালদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰে যথেষ্ট ভাল কাম হাতত লৈছে যদিও মানে অসমীয়া ৰাইজে এতিয়া হলঠেকত পৰিছে যেন আগৰ দৰেই হ'বগৈ নেকি এতিয়া অসমীয়া মানুহৰ সন্দেহৰ ভাৱ বা আশাৰ প্ৰক্ৰিয়াবোৰ তেনেধৰণৰ হৈ গ'ল কিমান আশা কৰি প্ৰফুল্ল মহন্ত ডাঙৰীয়াক চৰকাৰ গঠন কৰিছিলে আঞ্চলিক দল আছিলে যিহেতু অসমখন কিমান উন্নতি শিখৰলৈ লৈ যাব পাৰে কিন্তু সেইখন শিখৰলৈ যোৱাটো বাদেই না বিদেশী খেদোৱা হ'ল না বিদেশী সম্পূৰ্ণভাৱে খেদোৱা হ'ল ইফালে আপোনাৰ ইকনমিকেলি ডেমেজ হৈ গৈছিলে ইফালে গুপ্ত হত্যা আৰম্ভ কৰিছিলে একদম বেয়াতকৈ বেয়া ঘটনা হৈ আছিলে সেই সময়ত অসমত সেই ৰাইজে এতিয়া আকৌ কি ধৰণে এই নতুন চৰকাৰক আশা কৰে এতিয়া এই আঞ্চলিক দলটো এতিয়া ৰাষ্ট্ৰীয় দলৰ লগত একেলগ হৈ আছে সেইটোতো কেতিয়াও মানে এইটো হ'বই নালাগে যে ৰাষ্ট্ৰীয় দল এটা সম্পূৰ্ণ বেলেগ আঞ্চলিক দল এটা সম্পূৰ্ণ বেলেগ আঞ্চলিক দল হৈ থাকিব লাগে তেতিয়াহে ৰাইজৰ মানে আশা ভৰসা সম্পূৰ্ণভাৱে 100% ভাৱে কৰিব পাৰে কিন্তু এতিয়া অসমত সেইটো দেখা পোৱা নাযায় অসমত এতিয়া অকল খেলিমেলি অকল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এনেকুৱা মানুহ এতিয়া আহিছে এনেকুৱা মানুহৰ মানে মনোভাৱ এনেকুৱা মানসিকতা যে অসমীয়া নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে জাতিটোকো বিকি দিব জাতিটোৰ কথা চিন্তা নকৰে এতিয়া কেনেকৈ মই খাওঁ কেনেকৈ দাইল আলু খাই শুই যাওঁ খেতি বাতি কৰোঁ কেনেকৈ পইচা ইনকম কৰোঁ অকল সেইটো চিন্তাত থাকে কিন্তু সেইটো চিন্তাত কৰি মানুহে এতিয়া অনুভৱ কৰা নাই যে ভৱিষ্যতে এনেকুৱা এটা বেয়া দিন আহিব পাৰে অসমীয়া যে জাতিটো শেষ হৈ যাব পাৰে সেইটো মানুহে এতিয়ালৈকে অনুভৱ কৰা নাই এনেকুৱা ধৰণৰ হৈ থাকিলে অসমীয়া জাতি হৈ থাকিব নোৱাৰিব পাৰে সেইকাৰণে আজি ভিডিঅ'টো এনেধৰণে বনালোঁ যাতে সকলো সচেতন হওক নিজৰ কৰ্মসংস্কৃতি ধৰি ৰাখক বা নিজে বাতৰি কাকত পঢ়ক অলপ সাম্প্ৰতিক সময়ৰ ঘটনা প্ৰবাহত নিজক মন দিয়ক চাওক কেনেধৰণে আগ্ৰাসন হৈছে আগ্ৰাসনৰ কথা যদি আপোনালোকে ভাবে বা পঢ়ে আপোনালোকে মানে একদম বিচলিত হৈ যাব যে এইফালে আপোনাৰ বাংলাদেশী মিয়া মুছলমান এইফালে আপোনাৰ বহিৰাগত এইফালে আহি ইয়াত মাটি কিনিছেহি আমাৰ মাটি কিনি লৈ গৈছে তেওঁলোকে মাটি কিনিছে আৰু আপোনাৰ আমাৰ এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ যে হ'ল সেয়া আপোনাৰ ৰাজস্থাননে ক'ৰ মানুহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে বা ৰাষ্ট্ৰীয় দলৰ মানুহে এনেধৰণৰ হ'লে আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ক'ত থাকিব আমাৰ অসমত যদি বাহিৰৰ মানুহে আহি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰে এইবোৰ সকলো বেয়া কথা হৈছে এনেকৈ হ'লে আমাৰ অসমত অসমীয়া হিচাপে জীয়াই থাকিবলৈ বেছি দিন নাই যি কি নহওক এতিয়া আমাৰ অসম এনেকৈ চলি গৈ থাকিব যাতে এইটো আমাৰ এনেকুৱা হলঠেক সময়তে এনেকুৱা সংকেতৰ সময়তে যাতে অসমীয়া মানুহৰ জাতীয় চেতনা জাতীয়তা ভাৱ জাগি উঠক তাৰে আশা কৰিছোঁ মই সদায় আৰু প্ৰাৰ্থনা কৰোঁ যাতে অসমীয়া জাতীয় সত্তাটো সকলোৰে মাজত থাকক জাতীয় চেতনা জাগি উঠক যাতে অসমখনক অকল অসমীয়া যে মানে মেইন সেইভাৱে জীয়াই থকাটো মই বিচাৰোঁ
আৰু আশা কৰোঁ যি কি নহওক আমি আকৌ চুক্তিৰ মাজলৈ আহোঁ চুক্তিৰ মাজলৈ আহিছোঁ যিখন চুক্তি আলফাই সম্পাদন কৰিলে 6 জানুৱাৰী 2024 চনত তাত যিখিনি চৰ্ত বা আছিল যি কি নহওক স্পষ্ট হিচাপে ফলপ্ৰসূ হ'ব যেতিয়া এইখিনি সম্পূৰ্ণভাৱে এপতকৈ আমাৰ সৃষ্টিমূলক কাম হ'ব সেই মৰ্মে চুক্তিৰ মৰ্মে যিখিনি কাম হ'ব তেতিয়া আমি গম পাম যে ফলপ্ৰসূ হৈছে নে নাই তাৰপিছত এটা কথা কওঁ আমাৰ এতিয়া পৰেশ বৰুৱা ডাঙৰীয়ালৈ মোৰ মানে শেষত এটা আহ্বান যে এইখন চুক্তিত যিখিনি চৰ্ত আছিল সেইখিনি চৰ্তত অসমীয়া মানুহে 100% মানে লাভালাভ হৈছে বুলি মই নকওঁ বা মানুহে ভাল পোৱা নাই সম্পূৰ্ণভাৱে ভাল পোৱা নাই বা যিখিনি পাবলগীয়া অধিকাৰ আছিল সেইখিনি নাপালে সেইকাৰণে পৰেশ বৰুৱা ডাঙৰীয়াক মই মোৰ ফালৰ পৰা এটা আহ্বান জনাম এতিয়া হৈ যোৱা চুক্তিখনত যিখিনি নাপালে সেইখিনি যাতে পৰেশ বৰুৱা ডাঙৰীয়াই যাতে তেওঁ সেইখিনি বিচাৰে সেইখিনি তেওঁ আলোচনালৈ আহক আলোচনালৈ আহি এই সাৰ্বভৌমত্ব এইটো পৰিস্থিতিত যিখন চুক্তি হৈ গ'ল আলফাৰ দ্বাৰা সেইখন চুক্তিত যিখিনি চৰ্ত আছিল সেইখিনি চৰ্ত আমাৰ অসমৰ ৰাইজৰ কাৰণে কিমান দূৰ ফলপ্ৰসূ হ'ব সেইবোৰ স্পষ্টভাৱে আহিবলগীয়া দিনত আমি গম পাম যি কি নহওক এতিয়া যিখিনি চৰ্ত আছিল সেইখিনি চৰ্ত হৈ গ'ল এখন চুক্তি হৈ গ'ল কিন্তু পৰেশ বৰুৱা ডাঙৰীয়ালৈ এটা আহ্বান যাতে এইখন চুক্তিত যিখিনি অধিকাৰ বা পাবলগীয়া আছিল আমি যিখিনি নাপালোঁ তেওঁ আলোচনালৈ আহিলে যাতে সেই অধিকাৰখিনি কথা উল্লেখ কৰে তেওঁ চুক্তিত যাতে সেই অধিকাৰখিনি কথা কয় যাতে আমাৰ অসমীয়াৰ আমাৰ ৰক্ষা কবচ সাংবিধানিক ৰক্ষা কবচ লাগে আমাৰ অস্তিত্ব ৰক্ষা কবচ লাগে আমাৰ মাটি অধিকাৰ লাগে আমাৰ সম্পদৰ অধিকাৰ লাগে এই অধিকাৰসমূহ যাতে তেওঁ কৰিবলগীয়া চুক্তিত তেওঁ আলোচনালৈ আহি তেওঁ চুক্তিত এইখিনি উত্থাপন কৰে আৰু আমাক লাগিবই কাৰণ ইমান বছৰ এটা ৪৬ বছৰীয়া এটা সংগ্ৰামিক যাত্ৰা সহস্ৰ বিপ্লৱ ইমান সহজ নহয় ইমান সকলো যিসকলে কৰিছিলে সহজ নাছিল যুদ্ধ বিগ্ৰহ মৃত্যু হত্যা ইমানখিনি সহজ নাছিল তেজৰে লিপ্ত হৈ আছিল ইমানখিনি ত্যাগৰ বলত যাতে আমি সাৰ্বভৌমত্ব তেওঁলোকৰ মূল দাবী আছিলে সাৰ্বভৌমত্ব এইটো পৰিস্থিতিত এইটো সময়ত আমি সাৰ্বভৌমত্বটো পাব নোৱাৰোঁ বা এইটো কোনো পধ্যে সম্ভৱ নহয় কিন্তু আমি সাৰ্বভৌমত্ব নাপালেও আমাৰ স্বকীয় এখন ভাল ৰাজ্য হিচাপে জীয়াই থাকিবলৈ যিখিনি আমাৰ অধিকাৰ লাগে সেইখিনি অধিকাৰ আমি দিল্লীৰ পৰা কিন্তু পৰেশ বৰুৱা ডাঙৰীয়াৰ দ্বাৰা আমি আনিব পাৰিম সেয়া আমাৰ একমাত্ৰ মানে সুবিধা আছেগে সেইটোৱে তেওঁ যাতে আলোচনালৈ আহে এইখিনি উত্থাপন কৰে আমি যদি 371 এৰ পৰা 371 জেলৈকে যিখিনি আমাৰ আৰ্টিকল আছিলে যিখিনি আমাৰ তাত থকা অধিকাৰ উল্লেখ আছিলে সেইখিনি যদি আমি সেই আলোচনাৰ মৰ্মে বা পৰেশ বৰুৱাই যদি পিছত আলোচনা চক্ৰত বহে বা তেওঁ যিখিনি চুক্তি কৰে তেওঁ এইখিনি যদি 371 এৰ পৰা 371 জেৰ ভিতৰত থকা অধিকাৰখিনি যদি আমি অৱলম্বন কৰিব পাৰোঁ আমি যদি আনিব পাৰোঁ আমি অসমৰ সাৰ্বভৌমত্ব নাপালেও অসমীয়া আমি অসমখন ভালদৰে জীয়াই থাকিবলৈ এইখিনি অধিকাৰ পাম বুলি মোৰ মনে কয় আৰু সকলোৱে এইখিনি কথা কৈ আহিছে যিহেতু অসমত 371 এ নাগালেণ্ডক দিয়া হৈছে নাগালেণ্ডক 371 দি থৈছে যাতে নাগালেণ্ডে তাত সেই 371 মৰ্মে তেওঁলোকৰ তাত মাটি অধিকাৰ আছে মাটি তলত থকা খনিজ সম্পদৰ তেওঁলোকৰ তাত অধিকাৰ আছে সেই মাটি বেলেগে কিনিব নোৱাৰে সেইকাৰণে আপোনালোকে এতিয়া চাব পাৰে নাগালেণ্ডত গ'লে আপোনালোকে অকল নাগালেণ্ডত এটা বেলেগ পৰিৱেশ পাব নাগালেণ্ডত থাকিলে অলপ বেলেগ পৰিৱেশ পাব কিন্তু অসমত থাকিলে যেন অসমত এইখিনি মানুহ বেলেগ ধৰণৰ মানুহ যেন অসমত এতিয়া মই এবাৰ তেজপুৰলৈ গৈছিলোঁ তেজপুৰত এতিয়া যিডোখৰ ঠাইত আছিলোঁ তাত মানে মই অসমতে আছোঁ নে দিল্লীতে আছোঁ এনে ধৰণৰ মানুহ আছিল যাতে অসমত মানে সেইডোখৰ ঠাইত অসমীয়া মানুহ নাই যেন মোৰ দিল্লীত বা চেন্নাইত তেনেকুৱাত থকা দৰে লাগিছিল সেই যি কি নহওক সেইটো হৈ গ'ল তাৰপৰা মানে এই 371 যি নাগালেণ্ডক দি থৈছে সেইখিনি যদি আমি ল'ব পাৰোঁ তেন্তে অসমখন মানে যথেষ্ট আগতকৈ উন্নত হ'ব মাটিৰ ওপৰত আমাৰ অধিকাৰ থাকিব সম্পদৰ ওপৰত অধিকাৰ থাকিব আমাৰ খনিজ সম্পদ আমি ব্যৱহাৰ কৰিব পাৰিম সেই আমাৰ খাৰুৱা তেল কয়লা সকলো আমাৰ মানে এতিয়া আমাৰ এইবোৰ অধিকাৰ আমাৰ খাৰুৱা তেলৰ অধিকাৰ হওক বা যিকোনো অধিকাৰ হওক এইবোৰৰ ওপৰত অধিকাৰটো আছে ৰাষ্ট্ৰ চৰকাৰ যেতিয়া 371 এ দি দিব তেতিয়া আমাৰ ৰাজ্য চৰকাৰ হ'ব আৰু অসমখন আৰু পুনৰ উন্নতি হ'বলৈ মানে এটা পথ পাব
ঠিক সেইদৰে 371 B2 371 আসামত B2 দি থোৱা আছে 371 মণিপুৰ যিটো দি থৈছে C হেতু দিব পাৰে মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশত 371 দি থৈছে নাগালেণ্ডত এটো দি কইলো অন্ধ্ৰপ্ৰদেশত 371 D2 দি থৈছে এনেদৰে 371 F সিকিমত দি থৈছে 371 G মিজোৰামত দি থৈছে এটো অতি উল্লেখনীয় এটো আমাক দিব পাৰে ঠিক এদৰে এই অধিকাৰখিনি যদি আমি লব পাৰো তেন্তে আমাৰ সাৰ্বভৌমত্ব নাপালো আমাৰ অসমখন স্বাধীন নহলো এখিনি অধিকাৰ পাম যাৰ দ্বাৰা আমি অসমত আমাৰ মূৰ দাঙি আমি জীয়াই থাকিব পাৰিম যিকি নহওক এই অধিকাৰখিনি কথা আপোনালোকে গম পালে আপোনালোক উল্লেখ কৰিলো এতিয়া এই অধিকাৰখিনি কথা আগৰ পৰা আছে কিন্তু আগতে আমাক দিয়া হোৱা নাছিলে এই যদি পৰেশ বা ডাঙৰীয়াৰ দ্বাৰা যদি আলোচনা চক্ৰ যেতিয়া আহে তেওঁ চুক্তিত এইখিনি উল্লেখ কৰিলে আমাৰ যেন এটা সংগ্ৰামৰ যে এটা ফল পালে হেয়া আমি মানে ভাবিব পাৰিম তেনেকৈ ভাবিব পাৰিম আজি ভিডিঅ'টো মনোৱা এটাই অৰ্থ যাতে এতিয়া অসমীয়া জাতি এটা বৰ দুৰ্ভিক্ষ সময় হ'বলৈ বেছি দিন নাই সেইকাৰণে যাতে এইটো টাইমতে অসমীয়া জাতিৰ চেতনা অসমীয়া জাতিৰ হত্যা হেতু মজবুত হওক অসমত অসমীয়া আছে জীয়াই থাকিবলৈ কৰ্মসূচী হাতত দিয়ক বাতৰি পঢ়ক খবৰ খাতিবোৰ লওক বা এনেধৰণে আজি ভিডিঅ'টো আজি মনালো কিবা ভুল হ'ব পাৰে কবাত ভুল হ'ব পাৰে তাৰ যাতে মোক ক্ষমা কৰি দিব যাতে মই এই সময়ত যেটো সময় চলি আছে হেতু মই বৰ ভয় খাইহে ভিডিঅ'টো বনাবলৈ মানে বিচাৰিলো জান এনেকুৱা অৱস্থা এটা হৈছে মানুহ কোনো অনুভৱ কৰা নাই কাৰণ ব্যস্ততা মানে মানুহৰ ব্যস্ততা যে হিবু কথা ভাবিবলৈ সময় নাই আনৰ কথা ভাবিবলৈ সময় নাই কো দেশৰ কথা ভাবিবলৈ সময় থাকিব সেই কাৰণে কিন্তু আমাৰ মনত হিবু আজিকালি চিন্তা আহে আমি জাতীয় হত্যা জাতীয় চেতনাৰ উদ্দেশ্য আমি মানুহ সেইকাৰণে আমাৰ হিবু চিন্তা আহে সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলো আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু কিবা মতামত থাকিলে কমেন্ট বক্সত জনাই দিব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদি কিবা ভুল হয় কিবা যদি কাৰোবাক আঘাত দিয়াকে কিবা কথা কৈছো তেলে ক্ষমা কৰি দিব অসমত অসমীয়া কাৰোবাক ভাই হিচাপে ক্ষমা কৰি দিব সকলোৱে এটা আহ্বান থাকিল যে জাতীয় চেতনা জাতীয় হত্যাটো কেতিয়াও মৰিবলৈ নিদিব এটো জীয়াই থাকক একদম পৃথিৱী থকালৈকে অসমীয়া জাতিটো থাকিব লাগিব তাই আহ্বান জনালো যদি ভিডিঅ'টো ভাল পালে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই